হেল্ল' এভৰিৱান, আজি মই আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ আৰু এইজনী হৈছে মোৰ কাজিন আৰু মোৰ মুখৰ অৱস্থা একদম বেয়া হৈ আছে যিহেতু বহুত টাইম ট্ৰেভেল কৰি আহিছোঁ আৰু যি নহওক এতিয়া এয়া ভিতৰলৈ আহিলোঁ। প্ৰথমতে গ'লোঁ বন্তি জ্বলোৱা গৃহলৈ আৰু আমি ধুনীয়াকৈ ধূপ চাকি জ্বলালোঁ আৰু ইয়াত থকা ডাঙৰ চাকি গছ হৈছে বহুত পুৰণি চাকি। যিসকলে আহিছে গমটো পায়ে বাৰু। ইয়াতো আমি তেল ঢালিলোঁ আৰু তাৰপিছত এয়া নামঘৰৰ ভিতৰলৈ গ'লোঁ আৰু আমি আহি পাওঁতে নাম শেষেই হৈছিল যিহেতু আমি অহা অকণমান দেৰি হ'ল সেইবাবে। আৰু এয়া এতিয়া প্ৰসাদ ল'লোঁ আৰু এয়া হৈছে ঢেকীয়া ফুল। এতিয়াও খুব ধুনীয়াকৈ ইয়াত সাঁচি ৰখা হৈছে আৰু আমি ঢেকীয়াখোৱা নামঘৰৰ পৰা ওলাই এয়া আহিলোঁ গোলাঘাটত থকা আঠখেলীয়া নামঘৰলৈ আৰু ভিতৰলৈ সোমাই আহি এটা ধুনীয়া পৰিৱেশ পাইছোঁ আৰু এয়া হৈছে বন্তি গৃহ আৰু এয়া হৈছে মণিকূট ভাগ আৰু আমি সন্ধিয়াৰ নামভাগো পাইছিলোঁহি আৰু এইটো চাওকচোন ইমান মৰম লগা শহাপহুটো মই নোলোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু আমি ধুনীয়াকৈ দুইটা নামঘৰত সেৱা কৰি এতিয়া ঘৰলৈ বুলি উভতিলোঁ।